হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত অৱশ্যে বেলেগ তেনেকুৱা একো বিশেষ দেখা নাপাব, কথাটো জনাই দিছোঁ বাৰু। আজি মানে মোৰ বাৰ্থডে আৰু মই ভাবিছোঁ আজিৰ দিনটো মইনো কেনেদৰে পাৰ কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিয়ে ভিডিঅ'টো কৰিছোঁ। বাৰ্থডে তেনেকৈ পতা নাই বাৰু, এতিয়াতো ডাঙৰ হ'লোঁ, কিন্তু বাৰ্থডে পাতিম নহয় জানো। তথাপিও আৰু সৰুৱে হওক বা ডাঙৰে হওক, যেনেকুৱাই হওক লাগিলে কিবা এটাতো মানে মন যায় ন নিজৰ জন্মদিনটো কিবা এটা কৰিবলৈ। তো সেয়াই আৰু কি কৰোঁ নকৰোঁ তাকে আপোনালোকক দেখুৱাই যাওঁ বুলি ভাবিছোঁ। কাৰণ মই সৰু সুৰা যিকোনো মুহূৰ্তই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ যেতিয়া, আজি মোৰ বাৰ্থডে দিনটোনো কেলৈ পিছ পৰাই দিওঁ নহয়নে বাৰু। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো কৰাৰ আচলতে মানে মেইন উদ্দেশ্যটোৱে হৈছে সেইটো, আপোনালোকক মানে মোৰ ভাল লগা মুহূৰ্তবিলাক শ্বেয়াৰ কৰি যোৱা। তাকে চাই যাব তেনেহ'লে ভিডিঅ'টি শেষলৈকে। এতিয়া অৱশ্যে আগৰখিনি দেখুৱাবলৈ নহ'ল। ৰাতিপুৱা শুই উঠি মেলি চাহ তাহ খালোঁ, তাৰপিছত গা পা ধুই চুলি ধুই মেলি ভাত পানী খালোঁ, খাই বৈ আজৰি হৈ এতিয়া বাজিছে এতিয়া 10টা। আৰু এতিয়া মই আপোনালোকক কৈছিলোঁৱেই যে মই কৈছিলোঁ নহয় জানো, পাহৰিলোঁ দেই, কৈছিলোঁ বুলি কৈছোঁ খালি। টিউশ্যন কৰাই আছোঁ, টিউশ্যন বুলি নহয় আৰু এনেই পঢ়াই আছোঁ পোৱালি মানে দুটামানক ওচৰৰে বৌ এজনীৰ ঘৰত। আৰু তাইৰ মানে কালিৰ পৰা এক্সাম চলি আছে, সেইটো কাৰণে অলপ চাই দিবলৈ কৈছে আৰু সেইটো কাৰণে যোৱা টাইমটো এতিয়া দেৰি হৈছে, 10টা মানে 10:30 পৰা তাইৰ ওচৰত যাব লাগে। এতিয়া 10টা বাজিছে, লাহেকৈ ওলাম আৰু তাইৰ ওচৰলৈ যাওঁ। ঠিক আছে তেনেহ'লে ফাৰ্ষ্ট এতিয়া টিউশ্যনৰ পৰা আহি লওঁগৈ। তাই যিহেতু এক্সাম চলি আছে, সেইটো কাৰণে এক্সামৰ লগত আৰু খেল কৰিব নোৱাৰি ন, সময়ে যাব লাগিব। সেইটো কাৰণে তাৰ পৰা আহি লওঁগৈ, তাৰপিছত দেখাই থাকিম বাৰু আপোনালোকক কি কৰোঁ নকৰোঁ, ঠিক আছে। এইখিনিতে আপোনালোকক কথা এটা জনাব বিচাৰিছোঁ। আজি যিহেতু মোৰ জন্মদিন, আপোনালোকে ইতিমধ্যে গম পাইছেই, সেয়ে আজিৰ মোৰ বিশেষ দিনটোতে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ ভাল হয় আৰু মই সুস্বাস্থ্যগৰাকী হৈ থাকিব পাৰোঁ, যাতে বেমাৰ আজাৰৰ পৰা মই বাচি থাকিব পাৰোঁ আৰু মই যাতে মোৰ জীৱনটোত আগুৱাই যাব পাৰোঁ, তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব, আশীৰ্বাদ কৰিব। মোৰ ইউটিউবৰ যাত্ৰাটোত মই যাতে এদিন নহয় এদিন সফল হ'ব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আপোনালোকক ভাল ভিডিঅ' দি যাবলৈও আপোনালোকে মোক আশীৰ্বাদ কৰিব। ঠিক আছে। আৰু মই যিবিলাক ভাবিছোঁ, মোৰ মনে যিবিলাক বিচাৰে, সেয়াও যাতে ভগৱানে পূৰ কৰি দিয়ে মোক, তাৰ বাবে আপোনালোকে প্লিজ প্ৰাৰ্থনা কৰিব, আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম জীৱনটোত, মই কেতিয়াও সফল হ'ব নোৱাৰিম মই জীৱনটোত কেতিয়াও। সেয়ে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ মোৰ বাবে বহুত মানে গুৰুত্বপূৰ্ণ। ঠিক আছে, সেয়ে ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোক
বৌয়ে বনাব পাৰে দেই। তাৰপাছত এটা এটাকৈ ৰেডি কৰি আছোঁ আৰু তেনেকৈ কৰোঁতে মানে চোন গধূলি হ'বই। তাৰপাছত আৰু চাওঁচোন কি পাৰোঁ দেখুৱাই যাম বাৰু আপোনালোকক। বৌয়ে বনাই থকাটো নেদেখাওঁ, নহ'লে বৌয়ে মোক দিব। ইমান এনেকৈ আছোঁ তই ভিডিঅ'ত উঠাই দিছ বুলি ক'ব, সেইকাৰণে নেদেখাওঁ বাৰু। বাকী দিনটো কেনেকৈ গৈছে আৰু ৰাতিপুৱা সময়খিনিতে অকণমান মনটো বেয়া লাগিছিলে, এনেই বেয়া লাগিছিলে আৰু বতৰটো যিহেতুকে অকণমান ধেমেকাই দিছিলে। তাৰপিছত লাহে লাহে ভাল হ'ল আৰু এতিয়ালৈ ভাল লাগি আছে, ঠিকে লাগি আছে। এতিয়া মই মানে ভাল লাগিছে আৰু এতিয়া ঠিকে আছে। ঠিক আছে তেন্তে আকৌ লগ পাই আছোঁ। এতিয়া চাগে একেবাৰে ৰাতিকেহে লগ পাম আৰু তথাপিও মই মনে খাই আহোঁগৈ দেই। হ'ব ভালকৈ পোষ্ট এটা দিয়ক। এতিয়া গাহৰিখিনি এতিয়া ডাঙৰ হৈ আহি বনাই আছে। তাৰপাছত এতিয়া লাহেকৈ কেকটো কাটিম আৰু মই বোলে কিমান সময়ত জন্ম হৈছিলোঁ মই বোলে অৰিজিনেলকৈ 7:30হে জন্ম হৈছিলোঁ। সেইটো কাৰণে মায়ে মানে আজি কেকটো কাটিবলৈ ৰখাই থৈ দিলে। তো তাই ক'লে যে সোনকালে সদায় মানে টাইমটো নিমিলে, আজি সেইকাৰণে জন্ম হোৱা টাইমটোতে কাটি দিম বুলি ক'লে। সেইকাৰণে এতিয়া ৰখি আছোঁ। এতিয়া 7:30 হোৱালৈ ৰখি আছোঁ। তাৰপিছত 7:30 বাজিলে কাটিম আৰু। তাৰপিছত এতিয়া ডাঙৰ বৌয়ে মই মানে সৰু গিফ্ট এটা দিছিলে, সেইটো আপোনালোকক এইটো এটা ধুনীয়া স্পৰ্টিং দিলে। অথনি মই কৈছিলোঁ যে আপোনালোকক সেই পোৱালিজনীয়ে টিউশ্যনৰ পোৱালিজনীয়ে দিছিলে বুলি, তাই এইটো মোক গিফ্ট দিছিলে বাৰ্থডে বুলি। মৰম লগা, ভাল লাগিছে, ধুনীয়া লাগিছে। আপোনালোকৰ ধুনীয়া লাগিছেনে বাৰু জনাবচোন মোৰ গিফ্ট কেইটা। মাংসখিনিৰ সৈতে সেইটো উলিয়াই লওক, তেতিয়া ফটো মাৰিবলৈ ভাল হ'ব। এতিয়া চব বনাই মেলি হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া লাহেকৈ খাম আৰু আপাহঁতৰ ঘৰত চবেই আহিলে, অকল আপা নাহিলে। আপাৰ আজি গাটো অলপ বেয়া আছিলে, গাটোৱে মানে মূৰ বিষ হৈছিলে, ভাল পাইছিলে, তথাপিও মানে আহিব মন নকৰিলে, সেইকাৰণে নাহিলে। আৰু আপাৰ ধুনধুনক মিছ কৰিলোঁ, ধুনধুনক বহুত মিছ কৰিলোঁ আজি। কেক কটা সময়ত তাক নাপালোঁ, সি সৰু যে, এতিয়া পানী বাঢ়িছে যিহেতু, সেইকাৰণে গধূলি আহিব সেইটো কাৰণে নাহিলে। আপা আৰু ধুনধুনে মিছ হৈ গ'ল আৰু বাকী চব আহিলে। আমি সকলোৱে মিলি এতিয়া খাম, ঠিক আছে, আৰু দেখুৱাই যাম বাৰু। মই পাছত খাম, এখেতলোকে খাই মেলি মানে শেষ কৰিলে দেই, মোক এৰি দিলে। মই খাম আৰু লাহেকৈ। এয়া কি বাৰ্থডে হৈছে মোৰ, নিচাত হৈছে কাৰোবাৰ। নিচাত হৈছে মানে খোৱা হৈছে না, তাই লালে দুটা খালেচোন।
মোৰ কথা বেলেগ মই এইবোৰ নিচাযুক্ত দ্ৰব্য নাখাওঁ কোনে কৈ আছে দেখুৱাই দিয়ে আকৌ মই পেলাই খাই মোক এৰি কিনে খাই দিলে আৰু না চবৰ বাৰ্থডে মই দিছোঁ তই মোৰতো নিজৰকে নিদিয়ে মোৰতো মই এতিয়া নিজে দিব লাগিব নহ'লে কোনে দিব হয় দে এই জীয়েকৰ বাৰ্থডেত অহা অতিথিবিলাকক মানে এতিয়া ভাত খাই শেষ হোৱাৰ পিছত মানে মুহুদি কৰিবলৈ মুহুদিখন মানে কাটি আছে বাহিৰত আহি কাটি আছে ইফালে চিচাও আৰু দেউতা ভাত খাই আছে চিচাও মানে বৰ্তা মই বৰ্তাক কওঁ এই বিশেষ দিনটো এনেকৈ গ'ল আৰু শেষ হ'ল আৰু এতিয়া ৰাতি হ'ব জন্ম হৈও এতিয়া মানে এটালো আৰু মানে জন্ম হৈ মেলিও এতিয়া মানে বুঢ়া হ'লোগৈ আৰু লাহেকৈ দেই এতিয়া ৰাতি হ'ব কাইলৈৰ পৰা আকৌ এটা নতুন জীৱন আৰম্ভ হ'ব আৰু মোৰ এয়া ৰাতি হ'ল আমি বাৰান্দাত আছোঁ অকণমান বতাহ খাইছোঁ তাৰপিছত বৌ দাদাহেঁতি তাৰপৰা নিচাহেঁতি খাই আছে দাদাহেঁতি খাই আছে আমি দুজনী খাম আৰু লাহেকৈ ঠিক আছে তেন্তে আকৌ অলপ পিছত লগ পাই আছোঁ এই ফুলটো চাওকচোন ৰাতি ইমান ভাল লাগে হেংগিং ফুল হয় এইটোৱে মই এনেকৈ লগাই দিছোঁ ভাল লাগিছেনে বাৰু জনাবচোন দেই হেল্ল' খাই মেলি আজৰি হ'লোঁ বাচন চাচন ধুই মেলিও আহিলোঁ এতিয়া বৌহঁত গ'ল ডাঙৰ বৌহঁত অকণমান দেৰিকৈ গৈছে সৰু বৌ যিহেতু পোৱালি আছে আমাৰ ধুনধুন আছে ধুনধুনে আমনি কৰিব বুলি সোনকালে গ'লগৈ খাই মেলি তাৰপিছত আমি এতিয়া খাই বৈ আজৰি হ'লোঁ আপোনালোকে গম পালে এতিয়া মই আজি মোৰ বাৰ্থডে বুলি দিনটো কেনেকৈ পাৰ কৰিলোঁ সকলোবোৰ দেখুৱালোঁ সকলোবোৰ মানে কি যিমানখিনি পাৰিলোঁ দেখুৱালোঁ বাৰু কেনেকৈ কি কৰিলোঁ আৰু মানুহ যিহেতুকে মতা নাই সেইকাৰণে বাৰু বেছিও হেৰি নহ'ল অকল আমি ঘৰৰকেইটাই আৰু মোৰ মৰম লগা গিফ্টকেইটাও আপোনালোকক দেখুৱালোঁ সৰুবোৰতো পেণ্ডিং হৈ আছে মোৰ সৰুবোৰে পাছত দিম কৈছে একো নাই আৰু মই গিফ্ট খোজা নাই মানে কথাটো কৈছোঁ দেই আপোনালোকে ভাবিব পাৰে ন ডাঙৰ বৌয়েকক গিফ্ট দেখালে সৰু বৌয়েকক ক'লে গ'ল বুলি সেইকাৰণে আপোনালোকক জনাই দিছোঁ একো নাই এনেকৈ আৰু গ'ল আৰু আজি ভালে ভালে গ'ল আৰু আজিৰ এই ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায় ঠিক আছে তেন্তে স্মৃতি হিচাপে আজি মোৰ সময়খিনি ৰাখি থ'লোঁ ইউটিউবৰ জৰিয়তে আৰু আপোনালোককো দেখুৱালোঁ যে ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ দেৰি শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'লৈ মই আকৌ আহি আছোঁ অতি সোনকালে আজিলৈ বাই বাই গুড নাইট লাভ ইউ